আৰু শিলঘাটৰ পৰা প্ৰায় 5 মিনিটমানৰ ৰাস্তা আছে আৰু এই 5 মিনিট ৰাস্তা পাৰ কৰাৰ পিছতে আমি পামগৈ ত্ৰিশূলধাৰী। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু মা কামাখ্যা দেৱালয় নিচেই কাষতে আছে শিলঘাট মৰাপাট কল। সকলোৱে হয়তো শিলঘাট মৰাপাট কলৰ নাম শুনিছে বা বিষয়ে জানেও। আপোনালোকক এদিন ভালকৈ দেখাম। বৰ্তমান মৰাপাট কলটো বন্ধ হৈ আছে। চৰকাৰে দিয়া নতুন জাননী অনুসৰি মৰাপাট কলটো শীঘ্ৰে খোলা হ'ব আৰু যদি খোলে বা সম্ভৱ যদি হয় মই আপোনালোকক এদিন ভিতৰৰ পৰা দেখাম। ভাবি আছিলোঁ ত্ৰিশূলধাৰী আহিম বুলি আৰু ভাবিছিলোঁ এনেকৈ ভিডিঅ' এটা বনাই আপোনালোকক দেখাম জেগাডোখৰ কেনেকুৱা কি। যেতিয়া আগতে আহোঁতে ৰাস্তাটো ইমান ভাল নাছিলে আগতে, তো এতিয়া বৰ্তমান আপোনালোকে চাগে দেখিলেই মই অহা জাৰ্ণিটো আপোনালোকক দেখালোঁ ভিডিঅ'টোত কিমান ধুনীয়া কৰিলে ৰাস্তাটো। এইটো আচলতে এটা পাহাৰ আছে, ইয়াতে পাহাৰটোৰ কাষেৰে বনোৱা এটা ৰাস্তা। গতিকে সেই ৰাস্তাটো আগতে মানে বোকাময় হৈ থাকে প্ৰায়, অহা যোৱাত অকণমান অসুবিধা হয়, কিন্তু এতিয়া ৰাস্তাটো আপোনালোকে দেখিলে ভিডিঅ'ত কিমান ধুনীয়া হ'ল। আৰু ৰাস্তাটো বনোৱাৰ পিছত আজি প্ৰথমবাৰ আহিছোঁ। মই আগতে দেখিছোঁ ভিডিঅ' বহুতে বনাইছে ত্ৰিশূলধাৰী মন্দিৰটো, চাগে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে দেখিব, বহুত ভিডিঅ' পাব। মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ ত্ৰিশূলধাৰী মন্দিৰভাগ কেনেকুৱা আৰু ব্ৰহ্মপুত্ৰৰ পাৰত কেনেকুৱাকৈ কি আছে সকলোখিনি দেখাম। কেমেৰা কৰি লৈ পেলাই আপোনালোকক মই দেখাই আছোঁ কি কি আছে। আৰু এইভাগেই হৈছে ত্ৰিশূলধাৰী মন্দিৰভাগ আৰু ব্ৰহ্মপুত্ৰৰ একদম নিচেই কাষতে আছে মন্দিৰভাগ। চাওক ত্ৰিশূলধাৰী মন্দিৰভাগ আপোনালোকে দেখিলেই। আৰু তাত ডিচেম্বৰ মাহত ইয়াত বহুত মানুহ আহে পিকনিক খাবৰ কাৰণে। তো পিকনিক প্লেচটো অলপ আগত আছে এইফালে। যদি ক'ভিডৰ পৰিস্থিতি ভাল হয়গৈ, মানে আহি থকা পিকনিকৰ ছিজনত আপোনালোকো আহিব, খুব ধুনীয়া জেগা। আৰু মই সেইটো মোৰ ওপৰত এটা বান্দৰ ভয় খাই গৈছিলোঁ, পাহাৰ আছে না এইফালে, গতিকে ভয় লাগি যায়। মই ভাবিছোঁ বাঘ চাঘ আহি গ'ল নেকি, নাই তেনেকুৱা বাৰু একো। এইটো বান্দৰ চাওক, দেখিছে চাগে। মই আৰু মোৰ লগৰ এজন আছোঁ, তাৰ বাহিৰে আপোনালোকে শুনিব পাইছে চাগে ভিডিঅ'ত, এজন মানুহৰ হাই হুলস্থুল নাই, এজন মানুহৰ মাত নাইকিয়া, প্ৰকৃতিৰ মাজত থকাৰ এটা ফিল আহিছে। আৰু চৰাই চিৰিকটিৰ মাতৰ বাহিৰে একো বেলেগ নাইকিয়া, খুবেই ভাল লাগিছে। কাষতে আছে ব্ৰহ্মপুত্ৰখন। মানে আপোনালোকক কেনেকৈ কওঁ, আপোনালোকে ভিডিঅ'টোতকৈ বেছি যদি নিজে আহি ফিল কৰি যায়হি, তেতিয়া মানে মজাটো ল'ব পাৰিব যে কেনেকুৱা মই এতিয়া ফিল কৰি আছোঁ। খুবেই ভাল লাগিছে। আৰু ইয়াত ইমানো হাই হুলস্থুল হৈ নাথাকে মন্দিৰভাগৰ ওচৰত। ভক্তসকল আহিলেও মানে এই জেগাকণ শান্তি, পূৰা শান্তিময় জেগা এখন। আৰু
ইয়াত আপোনালোকে ৰিলেক্স কৰিবৰ কাৰণে আবেলি টাইমত হওক ৰাতিপুৱা টাইমত হওক আহিব পাৰে খুবেই ভাল লাগে আৰু এইফালে পাহাৰ এটা আছে ডাঙৰ আৰু ৰাস্তাটো মই আহোঁতে আপোনালোকক ৰাস্তাটো দেখালোঁ আহাৰ জাৰ্ণিটো দেখালোঁ কিমান ধুনীয়া আগতে ৰাস্তাটো ইমান ভাল নাছিলে ৰাস্তাটো মানে বৰষুণ দিলে পূৰা বোকা হৈ যায় ৰাস্তাটো খুবেই বেয়া আছিলে কিন্তু ৰিস্কিও আছিল অলপ কাষতে যিহেতু ইয়াত দেখিছে ব্ৰহ্মপুত্ৰ আছে গতিকে এতিয়া দেখিছে ৰাস্তাটো চাওক মানে একদম আপ টু মন্দিৰলৈকে বহুত ধুনীয়া কৰিলে ৰাস্তাটো আৰু যাৰ ফলত ভক্তসকলেই হওক লাগিলে জেগাডোখৰ চাবলৈ অহা মানুহ সকলোখিনি ভালকৈ অহা যোৱা কৰিব পাৰিব ডাঙৰ গাড়ীও আহি যাব ইমান ধুনীয়া কৰিলে ৰাস্তাটো আপোনালোকক অনুৰোধ কৰিম যাতে খন্তেক নিজৰ সময় উলিয়াই পেলাই আপোনালোকে আহি পেলাই জেগাডোখৰ চাই যায়হি আৰু মই কলিয়াবৰ লোকসকলক কলিয়াবৰৰ পৰা যিসকলে মোক চাই আছে মোৰ নিজৰ জেগাৰ পৰা তেওঁলোকক মই এটাই অনুৰোধ কৰিম যে ভিডিঅ'টো শ্বেয়াৰ কৰে যাতে মানুহে জানক যে আমাৰ কলিয়াবৰতো বহুত এনেকুৱা ভাল ভাল জেগা আছে মই অকল ত্ৰিশুলধাৰীৰ কথাই কোৱা নাই বহুত এনেকুৱা ভাল ভাল জেগা আছে যি হয়তো বেলেগ জেগাৰ মানুহে হয়তো নাজানিবও পাৰে গতিকে নিজৰ অঞ্চলটো নিজেই প্ৰমোট কৰিলেহে বেলেগে গম পাব গতিকে মই সকলোকে অনুৰোধ জনাম ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যিমান পাৰে অকল মইতো ইউটিউবৰ মাধ্যমেৰে ভিডিঅ'টো দি আছোঁ আপোনালোকৰ মাজত আৰু কলিয়াবৰ যিসকল কলিয়াবৰ লোক আছে মই তেওঁলোকক অনুৰোধ কৰিম যেনেকৈ পাৰে নিজৰ যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা প্ৰমোট কৰক নিজৰ জেগাবিলাক আমি প্ৰমোট কৰিলেহে তেনেকুৱা ধৰণৰ বাহিৰৰ পৰা মানুহ আহিব চাব কৰিবৰ কাৰণে ভিডিঅ'টো শেষে কৰিম অলপ পিছতে আপোনালোকক দেখাম যে পিকনিক স্পটটো কোনখনতে আছে আৰু আপোনালোকে মোৰ হয়তো লাষ্ট ভিডিঅ'টো চাইছিলে বহুত মৰম দিলে আপোনালোকে ভিডিঅ'টো বহুত ভাইৰেল হ'ল আৰু কিমান আহিল মোৰ ভিডিঅ'টোত আপোনাৰ প্ৰায় মই পৰিয়ালৰ মানুহকো বহুতকে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো আৰু টোটেল 70-72টামান ভিউজ আহিছে তো আগৰ ভিডিঅ'টোৰ নিচিনাকৈ এইটো ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি আশা থাকিলে চাই থাকক সৰু সুৰাকৈ আনি ষ্টিং দুটাকৈ আনিছোঁ লেছ এটা আৰু এইটো মোৰ লগত আছিলে শইকীয়া খাওঁ ইয়াকে আৰু